নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেল জ্ঞান সম্ভাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ কেইটামান গণিত কুইজ লৈ আহিছোঁ, যিকেইটা যিকোনো কম্পিটিটিভ এক্সামৰ বাবে খুবেই জৰুৰী। বলকচোন দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে, আটাইতকৈ সৰু মৌলিক সংখ্যাটো কি? ক 0, খ 2, গ 4, ঘ 1। উত্তৰটো হৈছে খ 2। দুই নম্বৰ প্ৰশ্নটো হৈছে, শূন্যৰ আৱিষ্কাৰ ক'ত হৈছিল? ক ইটালী, খ আমেৰিকা, গ ভাৰত, ঘ ইংলেণ্ড। শুদ্ধ উত্তৰটো হৈছে গ ভাৰত। তৃতীয় কুৱেশ্যনটো হৈছে, কোন গণিতজ্ঞই পোন চিনৰ সলনি ডট ব্যৱহাৰ কৰিছিল? ক হেৰিয়ট, খ ৰামানুজ, গ আৰ্যভট্ট, ঘ আৰ্কিমিডিছ। উত্তৰটো হৈছে ক হেৰিয়ট। চতুৰ্থ কুৱেশ্যনটো হৈছে, জটিল সংখ্যাক ইংৰাজী সৰু হাতৰ কোনটো বৰ্ণমালাৰ দ্বাৰা সূচোৱা হয়? ক পি, খ এম, গ এক্স, ঘ আই। শুদ্ধ উত্তৰটো হৈছে ঘ আই। পঞ্চম প্ৰশ্নটো হৈছে, 121 পূৰণ 0 পূৰণ 120 পূৰণ 11। ইয়াৰ পূৰণফলটো হ'ব ক 0, খ 121 00, গ 141 230, ঘ 13230। শুদ্ধ উত্তৰটো হৈছে ক 0। বন্ধু বান্ধৱীসকল, যদিহে ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি ক'বলৈ নাপাহৰিব। পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।